আজি মই আপোনালোকক মোৰ বন্ধু এজনৰ জীৱনত ঘটা এটা ভূতীয়া অভিজ্ঞতাৰ কথা ক'ম। মোৰ বন্ধু পাপু এটা মস্ত নিখাচৰ প্ৰাণী। দিনত শুই ৰাতি ঢপলিয়াই ফুৰাটো তাৰ স্বভাৱ। কলেজৰ দিনৰ পৰাই এই স্বভাৱ এটাৰ লগ এটা নাই। যোৱা বছৰ মাৰ্চ মাহৰ কথা। পাপুৰ মাকৰ গা বেয়া হোৱাত যোৰহাট মেডিকেল কলেজ হস্পিটেলত তেওঁক এডমিট কৰাব লগা হ'ল। দিনটো মাকৰ ৰক্ষা কৰাৰ পাছত তাৰ সৰু ভায়েক অৰূপে ৰাতি ৰক্ষা হ'বলৈ মেডিকেললৈ গ'ল। অপুৱেও ভায়েকক সমস্ত দায়িত্ব দি ঘৰ অভিমুখে বাইক চলাই দিলে। তেতিয়া সন্ধিয়া 8টামান বাজিছে। আহি থাকোঁতে সি ভাবিলে হাইৱে হৈ ঘৰলৈ গ'লে 20 কিলোমিটাৰমান বেছিকৈ বাইক চলাব লাগিব। কিন্তু শ্বৰ্টকাট ৰাস্তা এটা দি গ'লে খুব বেছি 7 কিলোমিটাৰ বাইক চলালে সি গৈ ঘৰ পাবগৈ। গতিকে সেইফালেদি বাইকখন চলাই দিলে। ৰাস্তাটোত মানুহ বৰকৈ আহ যাহ নকৰে। ৰাস্তা ভাল নহয় আৰু দুই কাষে চাহ বাগান। হঠাৎ তাৰ বাইকখনৰ ষ্টাৰ্ট বন্ধ হৈ গ'ল। 2-3বাৰ চেল্ফ দি চালে যদিও কামত নাহিল। কিক নাইকিয়া বাইক 2-3বাৰমান ঠেলি ষ্টাৰ্ট কৰিও চালে, নাই কাম নহ'ল। উপায় নাই, সি ঠেলি যোৱাৰ সিদ্ধান্তকে ল'লে। তাৰ বাইকখন ঠেলি থকা 5 মিনিটমান হৈছে, মানে ঠেলি আগলৈ গৈ আছে। হঠাৎ সি মন কৰিলে তাৰ পিছে এজন ওখ পাখ বুঢ়া এজন আহি আছে। সি ভাবিলে ভালেই হ'ল, লগ এটা পাইছোঁ কথা পাতি যাবলৈ। ওচৰ চপাত সি মন কৰিলে যে বুঢ়া মানুহজন সম্পূৰ্ণ বগা কাপোৰ পিন্ধিছে, চুলি দাড়িও সম্পূৰ্ণ বগা, হাতত এডাল ৰছী আৰু টাঙোন এডাল। পাপুৱে মাত লগালে, ককা কেনিবা যায়? বুঢ়াই কোনো উত্তৰ নিদিলে আৰু পাপুক অভাৰটেক কৰি আগলৈ গুচি গ'ল। সেই মনতে ভাবিলে, বাহ কি লেভেল বে বুঢ়াৰ। সিও পাছে গৈ থাকিল। তেনেকৈ আহি সি গাঁৱৰ বৰগছজোপাৰ তল পালেহি। হঠাৎ সি মন কৰিলে আকাশত কাচি জোন ওলাইছে। কাচি জোনটোলৈ চাই সেৱা কৰি সি আগলৈ ঘূৰি চাওঁতে তাৰ চকু কপালত উঠিল। কিয়নো আহঁতজোপাৰ তল পোৱা সেই বুঢ়া মানুহজন হঠাৎ কেনিবা গায়ব হৈ গ'ল। সি ধৰিবই নোৱাৰিলে। তাৰপিছত তাৰ আচৰিত হোৱাৰ পাল। সি ভাবিব ধৰিলে চাগৈ ক'ৰবাত বুঢ়াজন সৰু পানী চুবলৈ সোমাই দিলে বা। তাৰপিছত সি ঘৰ পালেগৈ। ঘৰ গৈ ৰাতি সি বাপেকক সমস্ত ঘটনা বিৱৰি ক'লে। তেতিয়া তাৰ বাপেকে ক'লে, সেয়া কোনো বুঢ়া মানুহ নাছিল, সেইজন আছিল বুঢ়া ডাঙৰীয়া, যিয়ে বিপদত পৰা মানুহক এনেদৰে সহায় কৰে আৰু ৰাস্তাত লগ দিয়ে। গতিকে তেখেতক তই এটা সেৱা কৰি আহিব লাগিছিল।